वेलकम बैक टू मुनमिज ब्लग। आज सानडे है, बहुत बेसि गरम पड़े। आज आगर केदिन बहुत ठंडा आছিলে न, आज बेसि मैं पटकके गरम पड़ गई कारण बेसि गरम उठिसे। आज भाविছোঁ আপোনালোকলৈ কোনো ধৰণৰ ব্লগ নাই আনা। আজি এটা আনিছোঁ ৰেচিপি, যেহেতুকে মোৰ চেনেলটোত মই ভেৰাইটিজ দিবৰ কাৰণে চেষ্টা কৰোঁ। অকল এটা সীমাবদ্ধ নাথাকোঁ, বেলেগ বেলেগ ধৰণৰ বস্তু দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰোঁ। যেহেতুকে আপোনালোক মোৰ বহুত মৰমৰ হয়, মই আপোনালোকতো নিৰাশ কৰিব নোৱাৰোঁ ন, যিমান পাৰোঁ সেইকাৰণে সিমান বেলেগ বেলেগ বস্তু দেখুৱাবলৈ চেষ্টা কৰোঁ সদায়। আজি সেইকাৰণে এটা ৰেচিপি আনিছোঁ। কি আনিছোঁ জানে? আজি লোকেল চিকেনৰ ৰেচিপি এটা আনিছোঁ। মানে কি হয়, লোকেল চিকেন বনালে সদায় ব্ৰইলাৰ চিকেনৰ নিচিনা টেষ্টটো নাহে ন, মানে কিন্তু স্বাস্থ্যৰ কাৰণে লোকেল চিকেনটোৱে বেছি ভাল। সেয়ে ভাবিছোঁ আপোনালোকৰ এই ৰেচিপিটো এদিন বনাই খাই চাবচোন ঘৰত, আৰু বেলেগৰ আলহী আহিলেও খুৱাই চাব, আপোনালোকক ভাল লাগিছে বুলি ক'বই। বেছি আৰু কথা কৈ নাথাকোঁ, ডাইৰেক্ট ৰেচিপিটোলৈকে যাওঁ ব'লক। মই আজি বনাবলৈ লোৱা লোকেল চিকেনৰ ৰেচিপিটোৰ কাৰণে কি লাগিব সেই গোটেইখিনি প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ। এয়া চাওকচোন, এই গোটেইখিনি লাগিব। মই সকলোখিনি ৰেডি কৰি লৈছোঁ এনেদৰে। আপোনালোকেও এনেকৈ ৰেডি কৰি ল'ব, যিহেতু সোনকালে হৈ যায় বনাই কৰি। আপোনালোকে সদায় বনোৱাৰ আগত সকলো বস্তু এনেদৰে ৰেডি কৰি ল'ব। এতিয়া ইয়াৰ পাছত আপোনালোকে এখন টেৱা গৰম কৰিব লাগিব। তাত দুটামান কাজু বাদাম আৰু দুটা শুকান জলকীয়া এনেকৈ গৰম কৰি ল'ব। অকণমান গৰম কৰি ল'লেও হ'ব। তাৰপিছত আমি ঠাণ্ডা হ'বলৈ দিব লাগিব এইখিনি। দেখিছে নহয়, মই নমাই ৰাখি থৈ দিছোঁ। আপোনালোকে এনেকৈ নমাই ৰাখি থৈ দিব। তাৰ লগে লগেই আপোনালোকে এটা প্ৰেছাৰ কুকাৰ তুলি দিব ষ্ট'ভত, আৰু তাৰপিছত প্ৰেছাৰ কুকাৰটো অকণমান গৰম হ'বলৈ দিব। পানী চানী থাকিলে এইবিলাক শুকাই যাব। তেতিয়া আপোনালোকে তাত 2 টেবুল স্পুনমান মিঠাতেল দিব। মিঠাতেল দিলেহে এনেকুৱা চিকেনবিলাকৰ অলপমান সোৱাদটো ভাল আহে। সদায় মইতো মিঠাতেলেই ইউজ কৰোঁ প্ৰায় চিকেন বনালে। আপোনালোকেও এনেকৈ মিঠাতেল ইউজ কৰিব। 2 টেবুল স্পুনৰ মিঠাতেল দিব। তাৰপাছত ইয়াত যেতিয়া তেলখিনি গৰম হৈ আহিব, গম পাব আপোনালোকে গৰম হৈ আহিলে ফেনটো নাইকিয়া হৈ যাব। তেতিয়া আপোনালোকে ইয়াত ইমানটোমান চেনি দিলেই হৈ যাব। দেখিছে নহয়, মই কিমান জোখৰ দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। আৰু যেতিয়ালৈকে চেনিখিনি ৰঙচুৱা নহয় তেতিয়ালৈকে অকণমান দেৰি ৰখি দিব। তাৰপাছত আপোনালোকে ইয়াত 2 খিলা তেজপাত দিব লাগিব। এই দেখিছে নহয়, বে লিফ দিছোঁ মই 2 খিলা, আৰু দুটামান জালুক 6-7টামান দিলেই হৈ যাব। সোৱাদ অনুসৰি দিব, দিলে ভাল লাগে ইয়াৰ টেষ্টটো। তাৰপিছত আপোনালোকে ইয়াত পিঁয়াজ দি দিব লাগিব। কাটি থোৱা পিঁয়াজখিনি, 2টা পিঁয়াজ দিছোঁ মই, আপোনালোকেও 2টাই দিব পিঁয়াজ 400 গ্ৰাম মাংসত। তাৰপিছত এটা জলকীয়া দিছোঁ। যিহেতুকে আমি জলকীয়া কম খাওঁ সেইকাৰণে কম জলকীয়া খাই দিছোঁ। যদি আপোনালোকে বেছিকৈ জ্বলা খায় তেতিয়া বেছি জলকীয়া দি দিব। বিৰাট টেষ্টি হয় দেই ৰেচিপিটো, এদিন বনাব কিন্তু ঘৰত। নেক্সট ছানডে বনাব। তাৰপিছত আমি যে গৰম কৰি ৰাখিছিলোঁ কাজু বাদাম আৰু শুকান জলকীয়া 2টা, সেইখিনি আমি পিচি লওঁ। যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা হৈ নাহে সেই সময়কণতে এইখিনি কৰি ল'লোঁ মই। এয়া দেখিছে নহয় কেনেকৈ পিচি ল'ম, চাব দেই। যাদু এটা দেখাইছোঁ, এই চব কেনেকৈ পিচি দিলোঁ মই। তাৰপিছত আকৌ অকণমান দেৰি চেক কৰি ল'লোঁ পিঁয়াজখিনি ৰঙচুৱা হৈছে নেকি। পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈয়ে আহিছে, কিন্তু মই ভাবিছোঁ আৰু অলপমান পিঁয়াজখিনি সিজাই দিওঁ, তেতিয়া টেষ্টটো বেছি ভাল হয়। পিঁয়াজখিনি আৰু অলপমান ৰঙচুৱা কৰি দিব। সেইকাৰণে ৰঙচুৱা হোৱা ৰখালৈকে তেতিয়ালৈকে বিলাহীটো এনেকৈ আকৌ পিচি ল'লোঁ একেলগে, তাতে কাজু বাদামখিনি পেষ্টখিনিৰ লগতে এনেকুৱা হৈ যাব পেষ্টটো। চাওকচোন, 2টা বিলাহী দিছোঁ মই। দেখিছে নহয় পিঁয়াজখিনি কিমান ৰঙা হৈ আহিছে। এনেকুৱা ৰঙচুৱা হ'লেহে আপোনালোকে ইয়াত চিকেনখিনি দিব লাগিব। এয়া চাওক, মই ইয়াত চিকেনখিনি দি দিছোঁ। 400 গ্ৰামৰ চিকেন হয়, বাৰ কৈ দিছোঁ আপোনালোকক কিমান গ্ৰামৰ, যিহেতুকে বস্তুখিনি ইনগ্ৰিডিয়েণ্টছখিনি সকলোখিনি সমান হ'লেহে ভাল লাগে। তাৰপাছত অকণমান দেৰি এনেকৈ লৰাই দিব, আৰু মিডিয়াম ফ্লেমত ৰাখিব হা গেছটো সদায়। ষ্ট'ভটো মানে জুইখিনি সদায় মিডিয়াম ফ্লেমতে ৰাখিব। তাৰপিছত অকণমান 10 মিনিটৰ কাৰণে ঢাকন দি সিজাবলৈ দিব লাগিব। 10 মিনিট সময় আপোনালোকে মিডিয়াম ফ্লেমত পানীখিনি শুকাই নোযোৱালৈকে চিকেনখিনি ঢাকি ৰাখিব। তাৰপিছত যি বেলেগ কিবা কাম আছে যদি সেইখিনি কৰি ল'ব অকণমান 10 মিনিটৰ সময়ৰ ভিতৰতে আপোনালোকে। এয়া মই ঢাকি দিছোঁ, দেখিছে নহয়, 10 মিনিটৰ কাৰণে মই ঢাকি দিছোঁ। পানীখিনি শুকাই যাব তেতিয়ালৈকে আপোনালোকে ঢাকি থৈ দিব। চাওক, পানীখিনি শুকাই গৈছে প্ৰায়, একেবাৰে শুকাই নগ'লেও যথেষ্টখিনি শুকাই গ'ল। অকণমান জাষ্ট অলপ স্লাইটলি পানী আছে। এতিয়া ইয়াত আমি 2 টেবুল স্পুন আদা নহৰু পেষ্ট দি দিছোঁ মই, দেখিছে নহয়। আৰু এতিয়া 2টা আলু দি দিছোঁ লগে লগে। এতিয়া অকণমান দি গোটেইখিনি মিক্স কৰি দিব লাগিব ধুনীয়াকৈ। এয়া দেখিছে নহয়, এনেদৰে মিক্স কৰি দিছোঁ মই। আপোনালোকক সকলোখিনি মই তন্নকৈ কৈ দিছোঁ যাতে বনাব পাৰে আপোনালোকে। আলহী আহিলে এদিন খুৱাব কিন্তু দেই, বাহ কৰি যাব আপোনালোকক। বিৰাট টেষ্টি হৈছে বুলি ক'বই আপোনালোকক, মই কথা দিছোঁ। এই চাওক, আকৌ মই ঢাকি দিছোঁ 10 মিনিটমানৰ কাৰণে।
10 মিনিটৰ পিছত আকৌ মই চেক কৰিম। এয়া চাওকচোন প্ৰায় সিজি গৈছে মাংসখিনি, লগতে আলুখিনিও সিজিছে, আধা সিজা হৈ গৈছে অলপমান আলুখিনি। ধোঁৱাটোৱে বাৰে বাৰে কেমেৰা লেন্সখনত বিৰাট দিগদাৰ কৰিছে। আপোনালোকক দেখুৱাবৰ কাৰণে পূৰা মই ওচৰৰ পৰা কেমেৰাটো দি দিয়াৰ কাৰণে ধোঁৱাটো উৰি আহি লাগি গৈছে কেমেৰা লেন্সত। এতিয়া যে পিচি ৰাখিছিলোঁ যে পেষ্টখিনি, সেইখিনি দি দিব ইয়াত। কাজু বাদাম, বিলাহী, শুকান জলকীয়া পেষ্টখিনি আৰু যিখিনি লাগি আছিলে বাতিটোত সেইখিনি পানী অকণমান দি পিনি এনেকৈ আখুলি তাত দি দিব। তাৰপিছত পুনৰ অকণমান লৰাই আকৌ ঢাকন দি দিব 5-10 মিনিটৰ কাৰণে। তাৰপিছত এতিয়া যিখিনি মছলা আপোনালোকে খাই ভাল পায়, নৰ্মেল ঘৰত ব্যৱহৃত মছলাখিনি সেইখিনিয়ে দিব। বেছি একো মছলা দিব দৰকাৰ নাই, কম মছলাৰে বনাবচোন, তথাপিও ধুনীয়া হয় খাবলৈ। জিৰা, ধনিয়া, গোলমৰিচ এনেকুৱাকৈ যিবিলাক থাকে সেইখিনিয়ে দিব, নৰ্মেল যিখিনি ঘৰত পোৱা যায়। বেছি মছলা একো ইউজ নকৰিব, তথাপিও ভাল হয় খাবলৈ, বহুত ভাল হয় মছলা নিদিলেও। এয়া চাওক মই লৰাই দিছোঁ মছলা দিয়াৰ পিছত অলপ। এতিয়া মছলাখিনি দিও অকণমান দেৰি আকৌ সিজিবলৈ দিব লাগিব। সিজাৰ পাছত অকণমান দেৰি পাছত মই আকৌ নিমখ দি দিলোঁ আন্দাজ অনুসৰি। আপোনালোকে দি দিব টেষ্ট অনুসৰি নিমখখিনি দি দিব। নিমখ দিয়াৰ পাছত আকৌ অকণমান দেৰি মই ঢাকি দিছোঁ। তাৰপাছত চাওকচোন তাৰ লুকছটো এনেকুৱা হ'ব, দেখিছে নহয়? যেতিয়া লুকটো এনেকুৱা আহি যাব তেতিয়া আপোনালোকে 1 কাপ জোখৰ পানী দি দিব। যদি আপোনালোকে কম গ্ৰেভি খাব বিচাৰে তেতিয়া কম পানী দিব, যদি আপোনালোকে বেছিকৈ গ্ৰেভি খাব বিচাৰে তেতিয়া বেছিকৈ পানী দিব। পানী যদি বেছিও দিয়ে তেতিয়াও ইয়াৰ টেষ্টটো বেয়া নহয় কিন্তু দেই। কি হয়, লোকেল চিকেনত পানী বেছি দি দিলে অলপ খাবলৈ হেৰেকা হৈ যায়, কিন্তু ইয়াৰ টেষ্টটো বেয়া নহয়, যিহেতুকে কাজু বাদাম দিয়া থাকে। এনেও গ্ৰেভিটো অলপ বেছি হৈ যায়, খাবলৈ হেভিও হয় বস্তুটো। মই ভাবিলোঁ কি আজি মইতো দাইল নবনাওঁ, সেইকাৰণে পানী আৰু অলপমান দি দিওঁ বুলি ভাবিলোঁ। মই আধা কাপ আৰু পানী দি দিলোঁ। আপোনালোকে যদি দাইল থাকে আপোনালোকে নিদিলেও হৈ যাব, শুকানকৈও খাব পাৰিব। এইটো গ্ৰেভি থাকিব কিন্তু বেছি শুকান হৈ যায়, যিহেতুকে মোৰ দাইল নাই সেইকাৰণে মই পানী দিলোঁ, আধা কাপ পানী বেছিকৈ। আকৌ অকণমান দেৰি এনেকৈ ঢাকি দিলোঁ পানীখিনি হেৰি হ'বৰ কাৰণে। এতিয়া প্ৰেছাৰ কুকাৰটো হুইচেল মাৰিবলৈ দিছোঁ। 5টামান হুইচেল মাৰিলেই হৈ যাব। 5টামান চিটি মৰাৰ পাছত আপোনালোকে চেক কৰিব। এয়া চাওকচোন খুলি পিনি চাইছোঁ যেতিয়া কিমান ধুনীয়াকৈ হৈ গ'ল। 5টা হুইচেলতে ধুনীয়াকৈ সিজি গ'ল আমাৰ লোকেল চিকেনৰ ৰেচিপিটো। এয়া দেখাই দিলোঁ আপোনালোকক, যিমান পাৰোঁ সিমানখিনি দেখুৱাই দিলোঁ এটা এটাকৈ। ধোঁৱাটোৱে বাৰে বাৰে দিগদাৰ কৰি দিছে মোৰ লেন্সখনত কেমেৰা। আপোনালোকৰ ওচৰতে নি পিনি দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ মই কেনেকুৱা হৈছে দেখিবলৈ। এয়া চাওক এভৰিডে মছলা পেকেটটো অকণমান দি দিব একেবাৰে শেষত। এয়া চাওক লোকেল চিকেনৰ টেষ্টি ৰেচিপিটো ৰেডি হৈ গ'ল। কিমান ধুনীয়া লাগিছে চাওকচোন। এনেকৈ প্লেটত মই সজাই দিলোঁ। আজি ভাবিছোঁ এই ৰেচিপিটোৰ দ্বাৰা ইমানতে শেষ কৰোঁ বুলি। পুনৰ এটি ধুনীয়া ব্লগত লগ পোৱাৰ আশাৰে মই মনমিজ ব্লগৰ পৰা বিদায় মাগিছোঁ। যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকলৈ মই দিলছে থেংক ইউ কৈছোঁ। যিসকলে কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বচোন। আজিলৈ আহিছোঁ।